আগৰ বছৰৰ দৰে নকৰাকৈ আগৰ বছৰৰ হ'ল আমাৰ জানুৱাৰী মাহত প্ৰত্যেক বছৰৰ জানুৱাৰী মাহত নিউ একাডেমিক সেশনটো আমি আৰম্ভ কৰা হৈছিল গতিকে নিউ একাডেমিক সেশনৰ অনুযায়ী তথা নতুন শিক্ষানীতি অনুযায়ী আমি আমাৰ নতুন শিক্ষাবৰ্ষটো এতিয়া এপ্ৰিল মাহৰ পৰা আমি আৰম্ভ এই বছৰৰ পৰা মানে কৰিবলৈ আমি ওলাইছোঁ গতিকে নতুন শিক্ষাবৰ্ষ যদি আমি ক'বলৈ যাওঁ অহাকালি প্ৰথম এপ্ৰিল নহয় জানো গতিকে আমি ভাবিছোঁ যে প্ৰথম এপ্ৰিলত যিহেতু নতুন শিক্ষাবৰ্ষ যিটো আৰম্ভ হ'ব গতিকে সেই অনুযায়ী যিহেতু আমাৰ নিউ একাডেমিক সেশনটো এইবাৰৰ পৰা এপ্ৰিল মাহত আমি ইতিমধ্যে গভৰ্ণমেণ্ট অফ আসামৰ দ্বাৰা নটিফিকেশ্যন ইতিমধ্যে পাইছোঁ আৰু অহাকালি যিটো এপ্ৰিলৰ প্ৰথম দিন অহাকালি আজি 31 মাৰ্চ যিহেতু হ'ব গতিকে সেই অনুযায়ী আমি আজিৰ দিনটো বডোফা ইউএন ব্ৰহ্মৰ যিটো বাৰ্ড যিটো এনিভাৰ্চাৰী তাৰ লগত ষ্টুডেণ্ট ডেটো সংগতি ৰাখি পেলাই আমি এই মহান ব্যক্তিজনৰ দিনটো উপলক্ষে ৰাখি পেলাই আজি আমি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যনৰ কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ আৰু ক'বলৈ গ'লে আমাৰ FTB মানে প্ৰি টেক্সট বুকৰ মানে যিটো পাঠ্যপুথিৰ যিটো ভিতৰত কিন্তু আগে পিছে আমি কৰিছিলে যে যিটো ইলিমেণ্টাৰী লেভেললৈকে আমি কৰিছিলোঁ নহয় জানো ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি পেলাই আমি ক্লাছ 8লৈকে আৰম্ভ কৰিছিলোঁ কিন্তু এতিয়া এই বছৰ আমি ক্লাছ 10লৈকে মানে এইটো অলৰেডি এক্সটেণ্ডেড কিতাপ ইতিমধ্যে আমি ক্লাছ 10লৈকে আমি আমাৰ ব্লক মিছন অফিচৰ যোগেদি আমি ডিষ্ট্ৰিবিউশ্যন কৰাৰ কাৰণে আমি প্ৰতি নিয়োজন আমি কৰিছোঁ আৰু অনাগত দিনবোৰত আমি 11-12 ক্লাছতো আমি যিখন মানে ব্লক মিছন অফিচৰ দ্বাৰাই আমি নিশ্চয় আমি বিতৰণ কৰিবলৈ সক্ষম হ'ম সেইটো আপোনালোকৰ আগতে আমি অৱগত কৰিছোঁ যিয়ে নহওক এতিয়া আমাৰ FTB ষ্টেটাছ মতে প্ৰায় কিতাপখিনি আহি পাইছে বুলি আমি ক'ব লাগিব